ৰাম হেন গীতা শাস্ত্ৰ নকহিবা জাক তাক যেই গীতা সেই মই স্থিৰ জানিও ক গীতা শাস্ত্ৰৰ কথা নুশুনাজনক শুনাব দিয়া নাই। যি নেকি উলংঘা কৰে তেওঁক গীতা শাস্ত্ৰৰ কথা শুনিব দিয়া নাই। আজিজনে কি শুনে তাক শুনাব দিছে। মই যেনেকুৱা গীতা যেনেকুৱা মই তেনেকুৱা যেনে আৰাম শুনিও ক এ অভক্ত নকহিবা বাধো বাৰম্বাৰ নকহিবা স্বধৰ্মত নিষ্ঠা নাহি যাৰ আৰাম গুৰু ঈশ্বৰ কৰে সেৱা দৈকো নকৰ একো কালে তাক নকহিবা ধনঞ্জয়। যিয়ে নেকি গুৰু সেৱা নকৰে ৰাতিপুৱা শুই উঠি গা পা ধুই কৰি লৈ বোলে গুৰু সেৱা নকৰে এজনে গুৰু সেৱা নকৰে কৰে জানো? নকৰে নকৰে ধৰ্ম কি ক'লে আমাৰ ধৰ্ম নকৰে। সেইজনক গীতাৰ কথা ক'বৰ কাৰণে দিয়া নাই। যোনে মানে গুৰু সেৱা নকৰে তেওঁক মানে গীতাৰ কথা ক'বলৈ দিয়া নাই নেকি? গুৰু সেৱা ঈশ্বৰৰ সেৱা দিনটোৰ ভিতৰত যদি এবাৰো নকৰে গতিকে তাক গীতাৰ শাস্ত্ৰ শুনাব ক'ব দিয়া নাই। গীতাৰ তত্ত্ব কথা ক'ব দিয়া নাই। তাতো কিবা দুখ আছে চাগে। আৰাম শুনিবাক শ্ৰদ্ধা নকৰ ৰয় যিটো নৰ যিটো নজানয় মোক বুলি ঈশ্বৰ কি কৈছে? শুনিবাক শ্ৰদ্ধা নকৰ যিটো নৰ যিটো নজানয় মোক বুলিয়া ঈশ্বৰ। তাৰ শ্ৰদ্ধাই নাই। ঈশ্বৰ এজন যে আছে, ঈশ্বৰক যে ভজিব লাগিব বা সেৱা পূজা কৰিব লাগিব এই কথাটো তাৰ নাই। শ্ৰদ্ধাই নাই। শ্ৰদ্ধাহে সবাসক সাৰ। শ্ৰদ্ধা যাৰ নাই তাৰ একোৱেই নাই। যিটো নজানে বুলিয়া সি মোক কি জানিব? সি মোক কি বুজি পাব? মোৰ মহৎ কি বুজি পাব? একো নাই। মোক নিন্দা কৰি অহংকাৰে বোলে বাক তাক নকহিবা মই নিশ্চয় দিলোঁ শাক। একেবাৰে চাৰাং কৈছে মোক যোনে নিন্দা কৰিব নিন্দা বাণী বুলি থাকিব তাক কোনো ৰকমে মোৰ কথা নক'ব। তেওঁ কি বুলি নিন্দা কৰে? বৰ পণ্ডিত তহঁতে হেৰিলৈ যাবি যে স্বৰ্গলৈ যাবি আমি নৰকলৈ থাকিম আৰু সেইটো তোক ক'ব কি এইটো কালি পৰহি চনা সি এতিয়া গীতা পঢ়িব পৰা হ'ল এইটো নিন্দা বাসনা কৰা হ'ল। গতিকে তাক কেতিয়াও গীতাৰ কথা কোনোদিন আৰু সি ঈশ্বৰৰ তত্ত্ব নেজানেই। আৰু এটা কথা ক'ম এইখিনিতে, যদি মানুহে যদি কয় এইটো এতিয়া কাম বন নাহে তাৰ পঢ়িব শুনিব লাগে চাকৰি তাকৰি কৰিব লাগে ইনকাম পথত যাব লাগে সি এতিয়া আহিছে ভগৱানৰ নাম ল'বৰ কাৰণে, তেনেকুৱা কোৱা মানুহবিলাকক কি কোৱা উপায় আছে? ৰাম শুনিবাক ইচ্ছা কৰে পুত্ৰ সমশিষ্য যদি যোগ্য হৈ তাক কহিবা অৱশ্য। মোৰ ল'ৰাটো যদি ঈশ্বৰৰ কথা শুনিবৰ কাৰণে ইচ্ছা কৰে তাক বহুৱাই ল'বা, লৈ পেলাই তাক শুনাবা। আৰু যাক কহিবা নকহিবা সকলো কহিল আবে বাৰিষা কৰণ তাৰ শুনা কহো ফল। এই গীতা শাস্ত্ৰক যিজনে বাৰিষা কৰে মূৰতি প্ৰিয় কৰ্তা নাহি তাত পৰে। কি ক'লে?
এই গীতা শাস্ত্ৰ নেকি যিয়ে নেকি ব্যাখ্যা কৰিব জানিব, এই মোৰ প্ৰিয়। এতিয়া ব্যাখ্যা যোনে কৰিব অকণমান হ'লেও কৰিব ন কাকা। আৰাম তাৰ মান পৰিতোষ কৰ্তা আছে কোন, আৰাম ইহ পৰকালে নহি বেক কোনো জন, আৰাম তাৰো পীৰ কৰ্তা নাহি মূৰ ব্যক্তিৰে ক, ইহ কাল নাহি পৰ কাল নহি বেক, আৰাম এই মই এক ভিন্ন নাহি কদাচিত, মোহৰ পদক পাই হৈ আনন্দিত। প্ৰভু কৈছে সেইজনে হ'ল ভকত। ভকতে সেই মূৰ সিদ্ধি জানিবা নিশ্চয়। ভকতৰ জনৰ জানা আমিষে হৃদয়, ভকতৰ হৃদয় আৰু মোৰ হৃদয় একে। কথাটো বুজিছ নাই? বৰ লগুণ ফুট মাৰি দিলে ভিতৰত কুপত ভাৱ থকাটো সেইটো ভকত নহয়, আৰু ভিতৰত যদি হিংসা ভাৱ থাকে সেইটো ভকত নহয়। আৰাম যত যজ্ঞ আছে তাত জ্ঞান যজ্ঞ শ্ৰেষ্ঠ, সেই জ্ঞানে মুত ৰামৰ বাৰিষা কৰে পহিলো নিৰ্ণয়, অপাঠ মাত্ৰ কৰে ফল শুনা ধনঞ্জয়। আৰু অন্ন যজ্ঞটো ব্যাখ্যা কৰিব লাগে, অৰ্থ লৈ ব্যাখ্যা কৰিব লাগে। আৰাম মনে অৰ্থ জানি যিটো জনে পঢ়ে গীতা, সংসাৰ তৰিবে আৰু কোনো আছে চিন্তা, তাৰ কোনো চিন্তাই নকৰ, সি অচিৰে সি তৰি যাব পাৰিব। সামৰ্থ নোহোৱাজনে কি কৰিব? আৰাম জীৱন দেখি মুক্ত তিনি তাপ গুছে তাৰ উপায় নাই, সদা বৈকুণ্ঠত থাকে পৰয় বিহাৰ, বৈকুণ্ঠত বাস। তিন তাপৰ পৰা মুক্ত। তিনিটা তাপ কি কি? এইটোৱে আৰাম অৰ্থ কোন জানে দিবা পাঠ মাত্ৰ কৰে, তাক শুনি বোলা মোক কোনে 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 ডাক পাৰে, মোৰ নাম গুণ কথা গৈপ কোনে কহে, দয়াৰে আকুল হওঁ শৰীৰ নকহে। কি কৈছে? এই গীতাৰ মাত, এই গীতাৰ যিটো মোৰ মুখৰ পৰা যিটো চাউণ্ড, এই চাউণ্ডটো প্ৰভু ভগৱন্তই একেবাৰে হিয়া চাকৰি আহিব। মোৰ নাম কাঢ়ি আছে, মোক মাতি আছে, মোৰ নাম লৈ আছে, গতিকে তেওঁ আহিলে ওচৰত। আৰাম আঠে বেঠে যাওঁ মই চাপো সন্নিহিত, দেখিয়া তাহাক মই হওঁ আনন্দিত। মই একেবাৰে আঠে বেঠে আহি মই তেওঁৰ ওচৰত মই চাপি থাকোঁ, মই বৰ আনন্দ পাওঁ। পৰম আনন্দে পাঠ শুনি থাকোঁ তাকে, যেন মুখে অৰ্মিত কলহ নিয়া বাকে। যেনেকৈ কলহৰ পৰা অৰ্মিত বা গাখীৰ যেনেকৈ বাকী থাকে, তেনেকৈ যিটো বাকী থাকে, মই পান কৰি থাকোঁ, মই বৰ আনন্দ পাওঁ। আৰাম কিছু পঢ়ি আৰু নপঢ়ৰ যিটো জন, তবু এৰি বাক মোৰ নাই, তবু এৰি যাই বাক মোৰ নাই মন। তেওঁ ইয়াত থাকে যদি পঢ়ি হ'ল আৰু হ'ল বুলি যেতিয়া সামৰি যায়, আৰু অলপমান মোক শুনিব মোৰ ইচ্ছা আছে, আৰু অলপমান পঢ়া হোৱা হয়, আৰু অলপমান মোৰ নাম লোৱা হোৱা হয়, মানে সেই হেতু কৃতকৃত লাগে মনে তাৰ, মই নাযাওঁ বোলে গীতা পঢ়ে বা আৰু এবাৰ কৈছে নহয়, আৰু এবাৰ আৰাম ঈশ্বৰত পৰে যেন
দেৱ নাহি আৰু যত শাস্ত্ৰ আছে তোলা নাহিকে গীতাৰ। ইমান শাস্ত্ৰ আছে নেকি গীতা আৰু ভাগৱতৰ নিচিনা হ'ব নোৱাৰে। মোৰ নাম গীতাৰ জানা মহাভাগ অনিষেধ বিধিয়ে দৈকো নপাৱয় লাগ। মোৰ নাম গীতা আৰু জানা মহাভাগ নিষেধ বিধিয়ে দৈকো নপাৱয় লাগ। কোনো বেমাৰ ব্যাধিয়ে অপায় অমংগলে তাক নাপাব। যদি একান্ত মনে যদি গীতা পাঠ কৰিব পাৰোঁ। সংসাৰত তাক লাগি নাহিকে উপমা নপাৰো কহিতে মই তাহাৰ মহিমা। তাৰ ধন জন টকা পইচা সা সম্পত্তি কি এই মোৰ নামৰ পৰা আৰু বেলেগ নাই। আৰু উপমা দিব নোৱাৰোঁ বিস্তৰত দিল যা মিলবাদী কৰি আন কিছু নকৰিলা নাম মাত্ৰ স্মৰি। কিন্তু যেতিয়া অজামিলে কি কৰিছিল পিতেকৰ নামটোহে লৈছিল। পিতেকৰ নামটো নাৰায়ণ থৈছিল সৰু পিতেকৰ নাম। উপায় নাৰায়ণো মোক বান্ধিলে আহো এনেকৈ কৈছিল। কিন্তু সি একাধিক ঈশ্বৰৰ নামটো সি লোৱা নাছিল। সেই অজামিলে দৃঢ়ভাৱে ঈশ্বৰৰ নাম লোৱা নাছিল। অদৃঢ়ভাৱেহে তেওঁ কি কৰিছিল পিতেকৰ নামটো আহিছিল। পিতেকৰ নামটো কি আছিল ঈশ্বৰৰ নামেই নাম নাৰায়ণ। নাৰায়ণ যেতিয়া ক'লে তেতিয়া কি হ'ল তেওঁ যমদূত পাৰ হৈ গুচি গ'লগৈ আৰু বিষ্ণুদূতে আহি মৃত্যু কৰিলে। সেই নাৰায়ণ কি হ'ল সেই অজামিল কি হ'ল বৈকুণ্ঠ প্ৰয়াণ হ'ল বৈকুণ্ঠগামী নাম থৈছে। এবে কহ শুনিবাৰ ফল যে নহয় আনে পঢ়ে শ্ৰদ্ধা কৰি অন্য যে শুনয়। এজনে পঢ়িব শ্ৰদ্ধাভাৱে যদি শুনে আনৰ মন নকৰি ঘৰৰ চিন্তা বাদ দি